ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ নামৰ পাঠটিৰ পেজ নম্বৰ 185ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম ভিডিঅ'টো ভালকৈ চাবা যাতে তোমালোকে প্ৰশ্ন উত্তৰখিনি সহজে বুজিব পাৰা কোৱেশ্চন নম্বৰ 1 টো চাবা তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি আমি সকলোৱে জানো যে লেন্সৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে এতিয়া আমাক ক'ব লাগে তলৰ কোনটো অপচনৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে প্ৰথমতে অপচন কেইটা চোৱা আমি তলৰ অপচন কেইটাৰ কোনটো অপচনৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰি সেই অপচনটোহে আমি সিলেক্ট কৰিব লাগিব এতিয়া চাবা প্ৰথম অপচন 1ত আছে পানী হ'ব নোৱাৰি কাৰণ পানীৰ মাজেৰে পাৰ হৈ যায় পোহৰ দ্বিতীয় অপচন আছে কাঁচো হ'ব নোৱাৰে কাঁচৰ মাজেৰেও পোহৰ পাৰ হৈ যায় তৃতীয় অপচন আছে প্লাষ্টিকৰ মাজেৰেও পোহৰ পাৰ হৈ যাব পাৰে মিটিকা মানে হ'ল মাটিৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবাবে আমাৰ এনসাৰটো হ'ব মাটি অপচন ডি তো এই প্ৰশ্নটোৰ এনসাৰ হ'ব অপচন ডি মিটিকা নেক্সট চাবা কোৱেশ্চন নম্বৰ 2 কি কৈছে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব মানে ইয়াত কৈছে এখন যদি অবতল দাপোনত প্ৰতিবিম্ব থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ হয় তেতিয়া আমাৰ লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব এইটো প্ৰশ্নৰ এনসাৰ কৰিবলৈ তোমালোকৰ কিতাপৰ পেজ নম্বৰ 164ত এখন তালিকা আছে অবতল দাপোনৰ প্ৰতিবিম্বৰ গঠন সেই তালিকাখন চালে তোমালোকে গম পাবা যে ক'তনো থিয় আৰু অখত প্ৰতিবিম্ব গঠন হয় তালিকাখন মই ইয়াতে সাইডৰ ফালে দিছো ইয়াতে চাবা যদি আমি তালিকাখন জুম কৰো তেতিয়া তোমালোকে দেখিবা যদি দেখিব পাৰিছা ইয়াতে আছে প্ৰতিবিম্বৰ প্ৰকৃতি লাষ্টৰটো চাবা অখত আৰু থিয় কেতিয়া হয় যেতিয়া লক্ষ্যবস্তুৰ স্থান P আৰু F ৰ মাজত থাকে ইয়াত P মানে হ'ল মেৰু আৰু F মানে হ'ল ফোকাস তো ইয়াৰে কোনটো অপচনৰ লগত মিলে আমি প্ৰথমটো আছে মুখ্য ফোকাস বিন্দু আৰু ফাষ্ট কেন্দ্ৰ এইটো হ'ব নোৱাৰে কাৰণ আমাৰ ইয়াতে মেৰু আৰু ফোকাস আছে অপচন বি টোত ফাষ্ট কেন্দ্ৰ আছে এইটো হ'ব নোৱাৰে অপচন চি টোত আছে ফাষ্ট কেন্দ্ৰৰ বাহিৰত এইটো হ'ব নোৱাৰে অপচন ডি টো চোৱা কি আছে দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফোকাসৰ মাজত গতিকে অপচন ডি টোৱে হ'ল আমাৰ ইয়াৰ এনসাৰ কোৱেশ্চন নম্বৰ 2ৰ এনসাৰটো হৈছে অপচন ডি দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফোকাসৰ মাজত নেক্সট কোৱেশ্চন নম্বৰ 3 কৈছে লক্ষ্যবস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ইয়াত মানে কৈছে যদি এখন উত্তল লেন্সৰ প্ৰতিবিম্ব লক্ষ্যবস্তুৰ দৰে সমান আকাৰৰ আৰু হট হৈছে তেতিয়া লক্ষ্যবস্তুৰ স্থান ক'ত ইয়াৰ অপচনবোৰ চাই লওঁ হা অপচন চোৱাৰ আগতে এই প্ৰশ্নটোৰ এনসাৰ কৰিবৰ বাবে তোমালোকৰ পেজ নম্বৰ 179ত এখন তালিকা দিয়া আছে উত্তল লেন্সৰ প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আপেক্ষিক চাৰ্টখন চাই পেলাই ইয়াৰ এনসাৰটো কৰিব পাৰিবা ইয়াত চাওঁ আমি চাৰ্টখন যদি মই ইয়াতে দিছো চাৰ্টখন যদি আমি জুম কৰি চাওঁ অলপ যদি দেখিবলৈ পাইছা তোমালোকৰ কিতাপত আছে তাৰ পৰা চাব পাৰিবা তথাপি ইয়াত জুম কৰি যদি তালিকাখন আমি চাওঁ তেতিয়া হলে তোমালোকে দেখিবা আমাক লাগে একে আকাৰৰ প্ৰতিবিম্ব লক্ষ্যবস্তুৰ সৈতে এইটো 3 নম্বৰ ঘৰটোত আছে প্ৰতিবিম্বৰ আপেক্ষিক আকাৰ ইয়াতে যদি তুমি চোৱা একে আকাৰৰ প্ৰতিবিম্ব এই একে আকাৰৰ প্ৰতিবিম্ব কেতিয়া হয় যেতিয়া লক্ষ্যবস্তুৰ স্থান ক'ত থাকে লক্ষ্যবস্তুৰ স্থান 2f1 থাকে মানে 2 মানে দুগুণ f1 মানে ফোকাসৰ দুগুণ দূৰত্বত যেতিয়া 2f1 থাকে তেতিয়া কি হয় একে আকাৰৰ প্ৰতিবিম্ব গঠন হয় এতিয়া আমি অপচন কেইটা চাওঁ আহা ইয়াতে অপচন নম্বৰ 1ত আছে অসীমত যেটো নহয় অসীমত হ'ব নোৱাৰে অপচন নম্বৰ 2ত আছে লেন্সৰ মুখ্য ফোকাসত এইটো হ'ব নোৱাৰে অপচন নম্বৰ 3 কৈছে ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত এইটোই হ'ল আমাৰ এনসাৰ মানে 2f2 থলে কি হয় লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ একে হয় অপচন নম্বৰ 4 টো হ'ব নোৱাৰে এবাবে কোৱেশ্চন নম্বৰ 3 ৰ এনসাৰ হ'ব ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত অপচন 3 নেক্সট কোৱেশ্চন নম্বৰ 4ত কৈছে এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে মানে ইয়াত আমাক কৈছে যদি এখন গোলাকাৰ দাপোন এখন আৰু ক্ষীণ গোলাকাৰ লেন্স এখন দুইটাৰে যদি ফোকাস দৈৰ্ঘ্য যদি একে হয় 15 সেন্টিমিটাৰ হয় তেতিয়া আমাক দাপোন আৰু লেন্সখন কেনেকুৱা প্ৰকৃতিৰ হ'ব সুধিছে এনসাৰটোৰ বাবে অপচনবোৰ চাওঁ আহা
অপশ্যন নম্বৰ 1ত আছে দুয়োখন অৱতল হ'ব তো এইটোৱে আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি দুয়োখন উতল এইটো নহয় অপশ্যন নম্বৰ চি দুয়োখন অৱতল লেন্স এইটোও নহয় আৰু অপশ্যন নম্বৰ ডিটো নহয় এইভাবে কুৱেশ্যন নম্বৰ 4ৰ এনসাৰ হ'ল দুয়োখন অৱতল কুৱেশ্যন নম্বৰ 5 টো চাওঁ আহা ইয়াত কৈছে দাপোন এখনৰ পৰা যিমানেই দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখন কেনেকুৱা হ'ব পাৰে মানে আমাক ইয়াত কৈছে এখন দাপোনৰ যিমানেই দূৰত তুমি থিয় নোহোৱা কিয় দাপোনখনত প্ৰতিবিম্বটো সদায় থিয় দেখা যায় মানে সিধা দেখা যায় উলটা দেখা নাযায় তেতিয়া আমাক সুধিছে এইখন কেনে ধৰণৰ দাপোন হয় অপশ্যনবোৰ চাওঁ আহা অপশ্যন এ কৈছে সমতল দাপোন হয় আমি জানো সমতল দাপোনত যিমান দূৰত বস্তু থাকিলেও থিয় প্ৰতিবিম্ব দেখো এইভাবে সমতল দাপোন হ'ব পাৰে অপশ্যন নম্বৰ বি চাওঁ উত্তল দাপোন যিখন আমি গাড়ীত ব্যৱহাৰ কৰা হয় সেই দাপোনখনতো আমি দূৰৰ বস্তু থিয়কৈ দেখা পাওঁ তো উত্তল দাপোনো হ'ব পাৰে তাৰপিছত অপশ্যন নম্বৰ চি অৱতল দাপোনত আমি ডাঙৰ বস্তু দেখা পাওঁ সেইবাবে অৱতল দাপোন হ'ব নোৱাৰে অপশ্যন ডি কৈছে সমতল আৰু উত্তল দুয়োটাই হ'ব পাৰে সেইবাবে অপশ্যন ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 5ৰ এনসাৰটো হ'ব অপশ্যন ডি উত্তল বা সমতল দুয়োটা দাপোনে হ'ব পাৰে এই প্ৰশ্নটোৰ এনসাৰটো অপশ্যন নম্বৰ ডি হ'ব তোমালোকে কিতাপত চাই ল'বা ইয়াৰে এনসাৰটো অপশ্যন ডি হ'ব কুৱেশ্যন নম্বৰ 6ত কি কৈছে চোৱা অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা চাবা ইয়াত কৈছে অভিধান মানে ডিকচনাৰী আমি সকলোৱে ডিকচনাৰী ব্যৱহাৰ কৰোঁতে ডিকচনাৰীৰ আখৰবোৰ সৰু থাকে তাৰ বাবে আমি পঢ়িবলৈ কি লেন্স ব্যৱহাৰ কৰা উচিত সেইটোৱে সুধিছে অপশ্যন কেইটা চোৱাৰ আগতে আমি এটা কথা জানিব লাগিব যদি আমি সৰু বস্তু চাব খোজো তেতিয়া আমি কি লেন্স ব্যৱহাৰ কৰিব লাগে সৰু বস্তু চাবলৈ আমি উত্তল লেন্স ব্যৱহাৰ কৰিব লাগে অপশ্যনবোৰ চাওঁ আহা দুটা অপশ্যনত উত্তল লেন্স আছে আৰু দুটা অপশ্যনত অৱতল লেন্স আছে তাৰপিছত অপশ্যন এ আৰু অপশ্যন চি দুয়োটাতে উত্তল লেন্স আছে কেনেকৈ সিলেক্ট কৰিম তাৰ বাবে আমি ফোকাস দৈৰ্ঘ্য যে দিয়া আছে এইটো চাব লাগিব অপশ্যন এ 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য আছে অপশ্যন চি 5 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য আছে তো আমি জানিব লাগিব যেতিয়া ফোকাস দৈৰ্ঘ্য কম থাকে তেতিয়া লেন্স ক্ষমতা বেছি হয় সেইবাবে আমি সিলেক্ট কৰিব লাগিব অপশ্যন চি গতিকে অপশ্যন নম্বৰ চিটোৱে হ'ব এই প্ৰশ্নটোৰ এনসাৰ ইয়াৰ লগতে এই ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা 5লৈ আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আমি ইয়াত ৰৈ যোৱা বাকী অনুশীলনীৰ প্ৰশ্নখিনি আলোচনা কৰিম